160 লাগিছে হোৱাইট লৈছে ন এইবোৰ চিকেন ৰোষ্ট কৰি আছে পুৰা এইখিনি পৰ্কখিনি কেঁচা হৈছে কিন্তু কেঁচাই বাৰু এই নৰকিবি খাই দিবি না ৰাইজৰ জ্ঞাতা নৰয় যায় কে খানি আমাক অৱস্থা বেয়া কৰি দিলে এই ফেচিয়েল চলি আছে মই মাৰা খাই ললো এতিয়া মাৰা খাই মই হৈ যাম হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমিও ঠিকে আছোঁ আজি আছোঁ আমি গোগামুখ ইক' ৰিজৰ্টত এটা স্পেচিয়েল কাৰণত আহিলোঁ আজি আমাৰ ৰয়েল জাগুৱাৰ্ছ MC ক্লাব মটৰচাইকেল ক্লাবৰ 6th এনিভাৰ্চাৰী ন 6th এনিভাৰ্চাৰী গতিকে আজি আমি সকলোৱে আহিছোঁ চেলিব্ৰেশ্যন কৰিবলৈ আমাৰ গোটেই মানুহখিনি আছে মনাৰ্ক আছে এইফালে ভিডিঅ' কৰি আছে তাৰপিছত দীপক দা আছে হাই গৌতম দা আছে হাই এইফালে গুৱাহাটীৰ দাদা কাঞ্চন দা অনুভৱ কওক কালি এওঁলোকে দুজনে ডাবল কৰি দুজন আহিছে বাইক লৈ গুৱাহাটী ধেমাজি দেৰটা বজাত কেনে লাগিছে আহি বহুত মজা লাগি আছে পৰিৱেশটো কেনে লাগিছে সোৱণশিৰি সোৱণশিৰিয়া সুন্দৰ পৰিৱেশ মাজত আমি তাকে আৰু আজি ৰাতিলৈকে পুৰা মানে ধামাকা হ'বলৈ গৈ আছে ন ৰাতি ধামাকা হ'ব এইফালে দলিদা দলিদা গুড ইভিনিং কেনেকুৱা লাগিছে আজি আজি এইটো ফেমিলি লৈ আহিছে আজি মানে ফেমিলি আজি পাৰ্টিটো আজি সবে ফেমিলি আমি বেচেলৰকেইটাই বেচেলৰে আহিছোঁ বহুত ভাল লাগিছে চাহ চিনাকি হ'ব আৰু সবেই এইটো ফেমিলিৰ লগত পৰিৱেশটো বহুত সুন্দৰ পৰিৱেশ সেইটোৱে তাকে ঠিক আছে আৰু মই দেখুৱাই আছোঁ কি হয় আপোনালোকে চাই থাকক জুৰে আহিয়ে আৰু ধামাকা হ'ব ৰাতিলৈ দেখুৱাম কি হয় বাই তো গাইজ হেল্ল' এতিয়া আমাৰ টি চাৰ্ট ৰিটাৰ্ণ হৈ গ'ল আৰু টি চাৰ্টটো এনেকুৱা ৰয়েল জাগুৱাৰ্ছ চাওঁ ৰখি দিয়া মটৰচাইকেল ক্লাব অসম 6th এনিভাৰ্চাৰী বঢ়িয়া বঢ়িয়া ভাল লাগিছে মোকো দিলে বাৰু মই এতিয়া ভিতৰত পিন্ধি আছোঁ এইটো হ'ব এতিয়া আমাৰ কেক কাটিং হ'ব এই পিছফালে আমাৰ কেক কাটিব তাতে মানুহখিনি চব ৰৈ আছে মই দেখুৱাব লওঁ কি হয় এইবোৰ টেণ্ট আমাৰ টেণ্টবিলাক ইয়াতে তৰিছে ৰাতিকে আজি কিছুমানে ষ্টে' কৰিব ইয়াতে এই জেগাটো আমাৰ কাৰণে চব লৈ লোৱা আছে বাঁহ চাহ বান্ধি দিছে এই গোটেই আমাৰ কটেজ চটেজবিলাক চব আমাৰ এইটো ডাইনিং হল হ'ব চাগে ইয়াতে খানা চানা হ'ব চাই থাকক লাল চাহ হা এতিয়া আহিছোঁ অথনি পৰা অহা নাছিলোঁ কিন্তু এইটো মই এতিয়া কৈছোঁ বেছি দীঘলে কৰা নাই ব্লগটো ছুটি হ'ব আজি মই না এতিয়া নাই এইটো ৰেডিঅ'টো চাওঁ ৰেডিঅ'টো ভাল লাগিছে তোমাৰ ক'ত ল'লা বঢ়িয়া ভাল লাগিছে চাহ লাল চাহৰ এইটো সোৱাদেই বেলেগ ন আবেলি বঢ়িয়া বঢ়িয়া চাই 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 এয়া দীপক দাৰ ল'ৰা সৰুজন ন লগ পাইছে বলন্দাই চাহ দি আছে দিয়ক পপ আৰু এইফালে মোৰ বন্ধুৰ ৱাইফ ভণ্টি
আৰু এইফালে বৌহেঁত আছে দেখুৱাই দিছোঁ কপ চাহ অঁ সেয়া কেনেকুৱা লাগিছে আহি বৌ ভাল লাগিছে ন অঁ এইফালে মোৰ বন্ধুৰ ৱাইফ এইফালে চন্দ্ৰ বঢ়িয়া ঠিক আছে চাহটো খাই লওঁ চিয়াৰ্ছ ডলিটা আৰু আপোনাৰ এই বস্তুটো ভাল লাগিছে এইটো ক'ত আপুনি পোৱা হৈছিল এইটো আমাক চিয়াং ৰাইডাৰ্ছৰ ফালৰ পৰা দিছিলে গিফ্ট হিচাপে দিছিলে চিয়াং ৰাইডাৰ্ছৰ এনিভাৰ্চাৰীত গৈছিলোঁ অঁ অঁ পাছিঘাট ন য়েছ বহুত বঢ়িয়া লাগিছে কেনেকৈ আৰু এইটো সন্মান যাচিছে তেওঁলোকে ভাল লাগিছে বহুত আপোনাৰ কেবটোত কিন্তু এইটো গোৰ্খা এইটো কিবা চিম্বলটো ভাল লাগিছে জয় গোৰ্খা বুলি কয় জয় গোৰ্খা আমি নপালি মানুহ নাপালি মা ন সিংহাটো হগিব লাগি গ'ল একদম আৰু উপায় নাই ৰাম ৰহ ৰাম হেল্ল' এভৰিৱান তো এতিয়া আমি আমাৰ চাহ তাহ খাই ল'লোঁ এতিয়া আমাৰ ফটোশ্বুট হৈ গ'ল মানে গ্ৰুপ ফটোশ্বুট ইয়াতে হৈছিল কিন্তু আমি কিটচেন ফালে গৈছিলোঁ কাৰণে নাপালোঁহি তো এতিয়া মই ইয়াতে কিন্তু আমি ছিংগলকৈ ফটো মাৰি থাকোঁতে কেইজনমান ছাবস্ক্ৰাইবাৰ পালোঁ ইয়াৰে গোগামুখৰে হাই কৈ দিয়া তোমালোকে এইফালে তো তোমালোক ফুৰিব আহিছা নেকি আচ্ছা হয় নেকি আচ্ছা হাই এটা কৈ দিয়া আমাৰ চেনেলো আছে বাৰু হয় নেকি অঁ ঠিক আছে মই এতিয়া আমি চিনাকি হৈ লওঁ ভালকৈ ন বাই বাই হেল্ল' এভৰিৱান এতিয়া আমাৰ এতিয়া কাম চলি আছে ৰাইজে পূৰা খৰি চৰি গোটাই আছে ৰাতিকৈ ৰ'ষ্ট কৰিবৰ কাৰণে মাংস চাংস চিকেন পৰ্ক পূৰা খৰি গোটাইছে ইয়াতে জুই ধৰা হ'ব পূৰা মাংস চাংস আমি খাম পাৰ্টিত ৰাতিকৈ ভাল লাগিব আৰু মজা লাগিব এইফালে কেইটা Thousand years later. কেমন লাগিছে গন্ধা কেমন লাগিছে ভাল কিমান ভাল ইমান দূৰ পৰা আহিছোঁ ন মজা নালাগিলে নিজে মজা কৰিছোঁ অঁ ইমান ধুনীয়া পৰিৱেশটো চাওক নাই আপোনালোকে এয়া পূৰা চিকেন গাইজ এতিয়া পূৰা চিকেন এইটো ৰ'ষ্ট কৰি আছে অঁ পৰ্কো আছে এইবোৰ চিকেন ৰ'ষ্ট কৰি আছে পূৰা এইখিনি পৰ্কখিনি কেঁচা হৈ আছে কেঁচাই বাৰু এইবোৰ মেৰিনেট কৰা সিজি যাব নিশ্চয় সিজিব ভাল লাগিব হেলোজেনটা হ'ব নেকি তো দেখুৱাই আছোঁ আৰু কি হয় খানা চানাবিলাক ডাঙৰ জুই জ্বলি আছে পূৰা সুন্দৰকৈ আৰু এবাৰ দেখাইছোঁ কম ন আৰু জুইখিনি হেণ্ডেল কৰিছে আমাৰ বুবুদাই গাহৰিটো মই ইয়াত তলত দিম মাংস কিমান পালেগে বুবুদা মাংস সিজেনে সিজে সৰু হৈ গৈছে চালিয়া হয় নেকি লাহে ধীৰে হ'বগৈ আৰু ন এই দুডাল বেলেগকৈ বাঁহ লগাইছেনে অঁ এই নলগাব কিছুমানে নাখায় যে গাহৰি আমাৰ হেমন্ত দা পালেহি আৰু কোন আহিব জিন্দু আহিব আছে তেওঁ আহিব জানো আৰু আহি পাই নাই মই কণ্টেক্ট কৰিছোঁ আহিম কৈছে ন অঁ বহুত কম হৈ আছে অলপতো ৰখিবি না এইটো গাহৰি ইয়াতো হৈ আছে না এই নৰকিবি কাই দিবি না কোন বাৰ কৈছে না মাংসটো পৰিছে বলকে গাইজ এতিয়া কেক কাটিব এতিয়া এনিভাৰ্চাৰী কেক কটা জেগালৈ গৈ আছোঁ এইটো এতিয়া কেক কাটি চবাই লওক এতিয়া কাটিং হ'ব কেক কাটিংটো দেখুৱাইছোঁ চাই থাকক সকলোৱে জোৰে ৰাখিয়ে এই কোন হে ভাই কোন হে আহি যোৱা গাইজ
সকলো আমাৰ মেম্বাৰসকল আহিছে এই মানে কিবা এটা কওঁ কেনেকুৱা লাগিছে অঁ চবকে উঠাইছোঁ দেই বহুতক সকলোৱে হাই 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 বুলি কৈ দিয়ক একবাৰ ত' গাইজ কেক কটা সময় হ'ল সকলো চাপি আহক বঢ়িয়া কপিয়াই দিয়ক A few moments later. ৰাইজৰ জ্ঞান জনাই যায় কেক খানি আমাক অৱস্থা বেয়া কৰি দিলে তো গাইজ আমাৰ গাত গোটেই কেক লাগি আছে কেক অলপ লৈ লোৱা ধুনীয়াকে এই আমাৰ মইনা নাই সেইটো হ'বই লাগিব নাহিলে লৈ লোৱা বঢ়িয়া হেপী এনিভাৰ্চাৰী হেপী ক্লাব এনিভাৰ্চাৰী ঠিক আছে আৰু দেখুৱাই আছো কি হয় মই মুখখন ধুই লওঁগৈ তাৰপিছত আমাৰ পাৰ্টি ষ্টাৰ্ট হ'ব মিউজিক হ'ব মাংস দেখালোঁ এতিয়া মাংস হৈছিলে নাই চাওঁ এই অভিজিত দা খাই আছে মনে মনে এইজনে খাই আছে চেক কৰিছে অভিজিত দা মাজে মাজে সি খাই থাকে এনেকুৱা মানুহ হ'ব লাগে ক'ত আহিছিলে নাই যা চিকেনটো বঢ়িয়াকৈ আহিছে চিকেনটো ভিজি গৈ আছে দেখিছে আপোনালোকে চিকেন ৰ'ষ্টেড অকণ চেক কৰি চাওক চেক কৰক ফাৰ্ষ্ট বাইট কেনেকুৱা ঠিক আছেনে বঢ়িয়া ঠিক আছে গাইজ মই মুখখন ধুই লওঁ তাৰপৰা দেখুৱাইছোঁ আমাৰ পাৰ্টিবিলাক বাই বাই তো আমাৰ এতিয়া পুৰা প্ৰগ্ৰাম চগ্ৰামবিলাক হৈ গ'ল এতিয়া আমাৰ ডিনাৰ চলি আছে ডিনাৰটো মই দেখুৱাই দিছোঁ আমাৰ কি আছে চিকেন আছে শাক খাই আছে বাৰু এইবিলাক লেগ পিচৰ পৰা আদি কৰি কিবা কিবি ঢেৰ আছে মনৰকে খাই আছে মনৰ কেনেকুৱা লাগিছে কোৱা এইফালে ববুদাই খাই আছে ববুদা খানা কেনেকুৱা ঠিক আছে একদম চালিয়া ন চিকেন লাগে আৰু ভাত লওক ঠিক আছে ঢেৰ খানা ভৰ্তি হৈছে এইফালে আমাৰ গুৱাহাটীৰ দাদা ডাঙৰীয়া একদম অনেষ্টলি মই একদম কৈ আছোঁ বেষ্ট থেংক ইউ আমাৰ অনুষ্ঠানবিলাক কেনেকুৱা লাগিলে কওক আৰে নক'বা
main following ya. Thank you. Apa nih, bro? Bro. Bro. Boya na? Thousands of tears later. Ila moi bara khai lulu. Ila bara khai bole moi hoya me. Laje beklo phelo moi khai lu. Dei. Ja mo ni thale se budai dino. Sponsi no di. Bhangilu kenna. E mo uida. Mo shaktiman hoida. Man hoigile mo to System এ নাই। গঙ্গার হৈ যাব। আচ্ছা। এটা নৰ্মেলি কৈ দিয়া। নমস্কাৰ। এটা একটু সৰুৱে ধেমালি কৰিলো। আমাৰ কেইটা মানে আমাৰ কলেজৰ সিনিয়ৰ আছিল একচুয়ালি। আমাৰ কলেজৰ সিনিয়ৰ আৰু তেওঁ মানে খুব ভাল নাটক কৰে। আমি এফালে আছো আৰু সবে চাই থাকক আৰু আমাৰ যিখিনি চলি আছে ক্লাবত ৰবে দেখাই আছে হয়তো মোৰ চেনেলতে দেখি আছে আৰু সবে আৰু কেইটা চেনেলৰ নাম হ'ল বিন্দাছকে মই ডেছক্ৰিপশ্যন দি দিম কেইটা দেই অ'কে থেংক ইউ এয়া মনমোহন দা আৰু জিন্তু দা খানা খাই ল'লে টিপটপ এইটো দীপক দা কেনেকৈ আছে वाह क्या सीन है वाह क्या सीन है আমি এনেকৈ লগ পাই থাকিম বিহু আহিছে থেংক ইউ অ'কে জিন্দা ঠিক আছে মই খানা খাই লওঁ নহয় অ'কে চিয়'ৰ ব্ৰ কিবা এটা খোৱা কি আছে খাবলৈ খানা লোকেল চিকেন চিকেন খতম কৰিলে খাই হা খতম কৰিলে খাই হা পৰা দিছা আৰে ইমান দূৰ বাইক চলাই আহিছা একচুৱেলি বাহিৰীয়া ব্লগটো মোৰ পেন ড্ৰাইভটো হেৰাই গৈছিলে মই এতিয়া পালোঁ বাহিৰীয়া ব্লগটো আহি আছে ফেণ্টাচি কৰিবলৈ গৈ আছে আপুনি চাই ভাল পাব কৈ থাকিবা না আৰু ছাপৰ্ট কৰি থাকিব ন আমি সদায় এনেকৈ ককাই ভাই আমি চবেই ককাই ভাই আমি সদায় এনেকৈ মিলি জুলি থাকোঁ ন ব্ৰ সেয়াই তো चीटिंग करता है तू चीटिंग करता है तू এই মোৰখিনি খতমেই হোৱা নাই মই ব্লগ বনাই থৈ গ'ল মই খাই লওঁ গাইজ তো আজিলৈ সমাপ্ত কৰিছোঁ ইয়াতে লাষ্ট আৰু শেষত জনাই আছোঁ কি হয় যোৱা সময় বাই বাই হেল্ল' এভৰিৱান আমি এতিয়া ডিনাৰটো কৰিলোঁ চালিয়াকৈ ডিনাৰ হৈ গ'ল সকলোৱে ডিনাৰ কৰিলে খুব ভালকৈ আমাৰ আজি এনিভাৰ্চাৰিটো গ'ল মনত কেনেকুৱা লাগিলে ডিনাৰটো কেনেকুৱা আছিল বহুত টেষ্টি আছিল বঢ়িয়া আছিল লোকেল চিকেন আৰু পৰ্ক আছিল আই লাভ দিছ য়েছ আৰু এনেকৈ আজি ব্লগটো বৰ দীঘলীয়া নহ'ল ইয়াতে ছুটিকৈ সামৰিছোঁ আমি চাই লওঁ যাওঁ নে নাযাওঁ আপোনাক টেণ্টবিলাক দেখুৱাই দিছোঁ টেণ্ট য'ত লাগি আছে মই টেণ্টখিনি দেখুৱাই দিছোঁ ক্লাবৰ টেণ্টবিলাক ইয়াত লাগি আছে ৰাতি আন্ধাৰ কাৰণে ইমান ভালকৈ ধৰিব পৰা নাই তাৰপিছতে আৰু এইফালেও ডিনাৰ হৈ আছে সামৰিছোঁ ইয়াতে ব্লগটো ইয়াতে সামৰিছোঁ নতুন ব্লগত পুনৰ লগ পাম বাই বাই লাভ ইউ অল